গুণোৎসৱত A গ্ৰেড পোৱা মহানগৰীৰ এখন প্ৰাথমিক বিদ্যালয়। নাই পৰ্যাপ্ত ডেস্ক বেঞ্চ, নাই খোৱা পানীৰ সুব্যৱস্থা। একেটা কোঠালিতে চলে 4টা শ্ৰেণীৰ পাঠদান। চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে গুণোৎসৱ পালন কৰাৰ পিছতে গুণোৎসৱত A গ্ৰেড লাভ কৰা এখন বিদ্যালয়ৰ দৃশ্য এয়া। কোনো জকাইচুকীয়া গাঁৱৰ বিদ্যালয় নহয়, এই দৃশ্য মহানগৰীৰ মাজমজিয়া পাণ্ডু সদিলাপুৰ বালিকা প্ৰাথমিক বিদ্যালয়ৰ। একেটা কোঠালিতে চলিছে 4টাকৈ শ্ৰেণীৰ পাঠদান। নাই পৰ্যাপ্ত ডেস্ক বেঞ্চ, নাই খোৱা পানীৰ সুব্যৱস্থা। পঢ়া কষ্ট হয়, এটা ৰুমতে পঢ়িবলগীয়া হয় আৰু বানপানী হয় স্কুলত। কেৱল সেয়াই নহয়, বৰষুণ দিলেই হৰহৰাই পানী পৰে শ্ৰেণীকোঠাত। সম্পূৰ্ণ জহি খহি গৈছে বিদ্যালয়খনৰ বহুকেইটা কোঠা। বহিবলৈ ডেস্ক বেঞ্চবিলাক ভাঙি যায়, বৰষুণ দিলে টিঙৰ পৰা পানী পৰে। বিদ্যালয়খনৰ মেৰামতিৰ বাবে চৰকাৰে প্ৰতি মাহে কিছু ধন আগবঢ়ায় যদিও সেয়া পৰ্যাপ্ত নহয়। বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন নিবেদন কৰিও কোনো সুফল লাভ কৰা নাই আজি পৰ্যন্ত। কণ্টিনিউচি 5,000 আৰু ৰিপেয়াৰিং 5,000 দিছিল। আজিকালি সেই 5,000টো নিদিয়ে। ইয়াতে পূজা হয়, বিহু হয়, ডেস্ক বেঞ্চবিলাক ব্যৱহাৰ কৰে, ভাঙা চিঙা কৰে। 5,000 টকাত ভাল কৰিবই নোৱাৰি। ভিতৰত পানী পৰে, ল'ৰা ছোৱালী পঢ়া দিগদাৰ হয়। নিশা হলে ভঙা খিৰিকীৰে বিদ্যালয়ৰ কোঠালিত প্ৰৱেশ কৰি নিচাযুক্ত সামগ্ৰী সেৱন কৰি শৈক্ষিক পৰিৱেশ বিনষ্ট কৰে একাংশ দুষ্কৃতিকাৰীয়ে। এইবিলাক দৰ্জা খিৰিকী নোহোৱা ৰুম আছে, মানে ৰাতি এটা অৰাজকতাৰ ইয়াত সৃষ্টি হয়। মাদক দ্ৰব্য নিবাৰণৰ ব্যৱহাৰ কৰে যেন পাওঁ, বেয়া কামত লিপ্ত হয়। আমি ৰাতিপুৱা স্কুললৈ আহি সেই দৃশ্যবিলাক দেখা পাওঁ অকণমান। এশএবুৰি সমস্যাৰে ভৰপূৰ কোনো ধৰণৰ আন্তঃগাঁথনি নথকা গুণোৎসৱত A গ্ৰেড পোৱা 1 নং ৱাৰ্ডৰ অন্তৰ্গত পাণ্ডু সদিলাপুৰ বালিকা প্ৰাথমিক বিদ্যালয়খনৰ এই ছবিখনে শিক্ষা বিভাগৰ প্ৰকৃত স্বৰূপটো উদঙাই দিছে। স্বয়ং শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিৰ বিদ্যালয়তে চলিছে গুণোৎসৱৰ ভেকু ভাওনা। এতিয়া বিদ্যালয়খনৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষামন্ত্ৰীলৈ কাটৰ অনুৰোধ, অতি শীঘ্ৰেই বিদ্যালয়ৰ গৃহটো পুনৰ নিৰ্মাণ কৰি পাঠদানৰ বাবে উপযোগী কৰি তোলক। মালিগাঁৱৰ পৰা হিৰুল হক, নিউজ 18 অসম নৰ্থ ইষ্ট।